हेलो फ्रेंड्स, वेलकम टू माय न्यू ब्लॉग। तो आज আমি আহি পালো ডাইৰেক্টলি পাহাৰত আৰু এতিয়া বাজে আছে 5টা বাজিব 4টা বাজিছে। তো আমাৰ অলপমান দেৰি হ'ল, আজি পান পাৰিব আহিছো আমি পাহাৰত। কালি তো বজাৰ আছে ৰবিবাৰ, তো পান বিকিম আমি। এইটো হ'ল মোৰ লগটো, আমি দুইজনে আহিছো পান পাৰিবৰ। গাইস আজি মই আপোনালোকৰ লগত বাগানখন ৰিফিল কৰিম, তো চাই থাকিব আমাৰ বাগানখন আৰু ৰিফিল কৰিম আমি। আহা এইখনে গাইস আমাৰ বাগানখন, তো কেনেকুৱা লাগিছে। আৰু আমাৰ লগটো এতিয়া নুমি আছে, এইবাৰ ৰাতিও বহবৰ আৰু পান মাখান মই বুটুলব পৰা নাই, ইমান আছে ইয়াতে বুটুল লৈ ইটা। ইফালে আছে ইফালে আছে ইফালে আছে, ঘৰে ঘৰে একদম পানী পান। আৰু গাইস কুচুত নাখাৰ কাৰণে এইখন দাওখন ৰৈ আহিছো, যাতে কাবাই যদি ফুট আহে লাস। अच्छा हमको सिखा रिया है। তো এতিয়া নুমি আৰু ভাল কৰি পান চান বুটুলি এতিয়া লগ পাই আছো আপোনালোকৰ লগত। তো কেনেকুৱা পাই ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া আমি যাম ঘৰত, তো লগ পাম। মই কম দাদক গাছত উঠি কেনেকুৱা লাগিছে, তই ভাল লাগিছে বুলি কবা। তো কেনেকুৱা লাগিছে গাছত উঠি পান পাৰি? ভাল লাগিছে। ডাইৰেক্ট আপোনালোকক বজাৰত যাই লগ পাম কালি। আজিলৈ বাই আৰু নেক্সট ভিডিঅ'। গাইস তো আজিলৈ বাই বাই গাইস। এনে চাইছিলো টেষ্টিং অলপমান। आइए देखते हैं बैठचंद मजा आएगा। A few moments later. তো গাইস আজি ফাইনেলি আৰু লগ পালো ৰাতিপুৱাই। একদমে উঠিলো 4-5টাত উঠি পালো, বজাৰতে পৰা দেৰি হৈ গেল আৰু পান চান লৈ ৰেডি হৈ গেলো। ঠাণ্ডাত থাকিব পৰা নাই গাইস, কি ঠাণ্ডা লাগছে, হাত চাত মহান কাঠো পৰিছে। এইখিনি পানখিনি লৈছো, 7টা ওলাইছে পান গাইস। একদম ঠাণ্ডাতে হালত বেয়া হৈছে, ওচৰতে পাহাৰ আছে না, এইটো কষ্ট হ'ল পান। আজি অলপমান বজাৰত ৰিয়েকশ্যন চাম, মানুহৰ কি ৰিয়েকশ্যন হয় তাতে বজাৰত অলপমান ব্লগ কৰিম। তো চাম, আজি প্ৰথমবাৰ হ'ব ৰিয়েকশ্যনটো, পাৰো নে নোৱাৰো। আৰু লগটোৰ লগত যাই আছো এতিয়া, আৰু ইমান কুঁৱলী পৰি আছে, ঠাণ্ডা, হাত ওলাব মন নাযায় একদম। মইতো উঠাই নাছিলো, লগটো আৰু মাত বাই 40 হ'ল, 5:40। আমি 4টা বজাত প্লেন কৰিছিলো, কাৰণ বোলে গুৱাহাটীয়া বজাৰৰ বেপাৰী মহান সোনকালে সেইটোৰ কাৰণে সোনকালে যাম বুলি ভাবিছিলো, কিন্তু লেট হৈ গ'ল। কি কৰিম আৰু উপায় নাই, এতিয়া অলপমান লেট কৰি আহিছো। অলপমান গৰম গৰম ফিলটো আহিছে, আৰু এতিয়া আহিবলৈ লাম্পাৰ চক গাড়ীৰ হেৰি মহান আছে নাই, গৰম গৰম ফিলটো আহে। আৰু বামনিগাং ফাইনেলি আহি পালো বজাৰত, আৰু এতিয়া মোজা ভিউ দিছে আপোনালোকক দেখাই আছো। এয়া ছানৰাইজ কোনে ওলাইছে, বেছি ওপৰ হোৱা নাই। এতিয়া বজাৰৰ ৰাস্তাবোৰ পাই আৰু অলপমান দূৰ গ'লে পান বজাৰ। আৰু আহোঁতে আহোঁতে ছানৰাইজ ফাইনেলি হ'ব ধৰিছে। সিফালৰ পৰা ওলাইছে ছানৰাইজটো, মজা ভিউ লোক দিয়ে। নাই ৰৈ গাইস, পানৰ কাৰণে মানুহ ভিৰ একদম পুৰা ফুল স্পীড হৈছে। দাম ফাটাফাটি 50 টাকা মাত্ৰ পান বিচাৰিছে। আৰু এতিয়া অলপমান বহুত বজাৰ কৰোঁ, আৰু মনাইখন খালী হৈছে, ফুল কৰি লওঁ আৰু অলপমান, আৰু বজাৰত যাওঁ এতিয়া। ওচৰে দোকান বজাৰ বহাই নাই পায়, বজাৰ বহাই নাই এতিয়ালৈকে, পোৱা নাই বজাৰ বহিবৰ কাৰণে, আৰু খালী হৈছে চব ফালে চাব পাৰে। এতিয়া অলপমান শাক পাচলিৰ দোকানৰ ফালে যাই আছো, চাওঁ ৰ কি কি আছে। এইটো কি জলকীয়া, এইটো যোনটো বিচাৰিছিলো সেইটো নহয়, বেলেগ হয় গাইস। ৰিয়েকশ্যন চা মানুহৰ ফুৰি ফুৰি চাই, মজা চা না গাইস, কি মজা আছে, কিন্তু ল'ব পইচা নাই। এই মহান চা মূলা আছে, ভিন্দি, ধুনীয়া, লাই শাক। আজিকালিতো ঠাণ্ডা দিন গৈছে, লাই শাকৰ বহুত হেৰিত
দাম হৈছে লাই শাক বহুত আছে এই ইমান বজাৰ কি লাগে চব পাবি আজি অলপমান এক্সপিৰিয়েঞ্চটো বেলেগ এই দলঙত দেখি যায় প্ৰায় বহুত বজাৰ বহে নানা ধৰণৰ মানুহে কিবা কিবি বিক্ৰী আহে য'তে যাম এতিয়া অলপমান যাই আছোঁ ডাঙৰ বজাৰত দেখি তো মানুহ বহুত ভিৰ আৰু এই ইমান মানুহ চা ইয়াতে লোকেল আঞ্জা পাবি যদি এনেকা তাহা আৰু বজাৰত যদি যোৱা অলপমান ঔষধ মাৰা পাবি ইয়াতে লোকেল আঞ্জা আছে তোৰ কাৰণে আহিছোঁ তো চাওঁ কেনেকৈ আঞ্জা পাওঁ এতিয়া যাইছোঁ ভাই ভিউটো মজা লাগিছে আৰু ইফালৰ মজা কৰি একদম আৰু ফিলিংছটো বেলেগ আহে ৰাতিপুৱা আহিছোঁ না এই মহান চাওঁ গাড়ীখন দিগদাৰ দিল গাইছ এইবিলাক দলঙত আছোঁ এতিয়া ডাঙৰ দলঙত গাইছ মোৰ কেইদিনমান ভিডিঅ' দিব মন নাছিল কাৰণ মোৰ চেনেলটো ষ্ট্ৰাইক মাৰিছে এটা সেইটোৰ কাৰণে বেয়া লাগিছে কি কাৰণত দিছে মই নিজে গম পোৱা নাই ষ্ট্ৰাইকটো তথাপি ইয়াৰ পিছত মই কেইদিনমান ভাবিলোঁ এটাই ষ্ট্ৰাইক মাৰিছে আৰু দুটা বাকী আছে সেইটো কাৰণে আৰু ছাপোৰ্ট কৰিব আপোনালোকে আৰু ইমানকৈ আৰু কৰি নাথাকোঁ তো বজাৰৰ পৰা আহিলোঁ আমি ওলাই তো আৰু মই নেচৰাই আৰু জলকীয়া লৈছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু সেইখিনি থকা বেলেগ আছে তাতে যেতিয়াই আপোনালোকৰ তাত মই নতুন ভিডিঅ'টো আপোনালোকৰ তাত নটিফিকেশ্যনটো প্ৰথমতে যায় তো আজিলৈ এইখিনিয়ে তো কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্টত জনাব আৰু এতিয়া যাইছোঁ আমি ঘৰত আজিলৈ বাই গাইছ